মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ শকত মহিলাসকলৰ যৌনিত টাইট থাকে নে ক্ষীণ মহিলাসকলৰ যৌনিত টাইট থাকে? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যা আছে আৰু সেই সমস্যাটোৰ সমাধান পাব বিচাৰে, তেনে প্ৰক্ৰিয়াৰ আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, মূল আলোচনিক বিষয়টো হ'ল যে মহিলা এগৰাকী ক্ষীণ মহিলা আৰু এগৰাকী শকত মহিলাৰ মাজত যদি কম্পেয়াৰ কৰা যায়, তেনেহ'লে কোনগৰাকী মহিলাৰ যৌনিৰ ফুটাটো ডাঙৰ অথবা দীঘল হ'ব বা ডাঙৰ হ'ব, সেইটো কথা ক'বলৈ গ'লে সেইটো কথা কেইটামান বস্তুৰ ওপৰত ডিপেণ্ড কৰে। যেনেকৈ সেই মহিলাগৰাকীৰ জেনেটিক ফেক্টৰ, সেই মহিলাগৰাকীৰ জেনেটিক কেনেকুৱা আছিল, আৰু 2 নম্বৰ কথাটো হ'ল যে সেই মহিলাগৰাকীৰ জেনেটিক যদি ঠিকেও থাকে, তাৰপিছত সেই মহিলাগৰাকীৰ দেহৰ বৰ্ণ কেনেকুৱা। কিছুমান মহিলাৰ যৌনিৰ ফুটা প্ৰাকৃতিকভাৱে বা জেনেটিকভাৱে সৰু থাকে, সেইসকল শকত হ'লেও সৰু থাকিব আৰু ক্ষীণ হ'লেও সৰু থাকিব। কিন্তু আন কিছুমান ক্ষীণ মহিলাৰ যৌনিৰ ফুটা প্ৰাকৃতিকভাৱে ডাঙৰ থাকে, সেইসকল ক্ষীণ হ'লেও ডাঙৰ থাকিব। আৰু যদি কওঁ নেচাৰেলি শকত আৰু ক্ষীণৰ মাজৰ পাৰ্থক্য, তেনে ক্ষেত্ৰত শকত মহিলাসকলৰ বডিত মাছলছ বেছি থকাৰ কাৰণে সেইসকলৰ যৌনি অকণমান লুজ হৈ পৰিব। আনহাতে ক্ষীণ মহিলাসকলৰ দেহত যিহেতু মাছলছ কম থাকিব, সেই মাছলছ কম থকাৰ ফলত তেখেতসকলৰ যৌনিখন অকণমান টাইট থাকিব। সেইটো এটা নেচাৰেল ফিন'মেনা, সেইটো এটা নেচাৰেল দেহৰ প্ৰক্ৰিয়া, আৰু সেই প্ৰক্ৰিয়াৰ মতে সেইটো তেনেকৈ ভগৱানে বা আল্লাই সৃষ্টি কৰিছে। আশা কৰিছোঁ আপোনালোকে কথাখিনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।